Ladies and gentlemen, are you ready? আমি চাৰিজনে আৰু এজন আহিলে সেই গাদ্দাৰ কৰি দিলে কি কবি আৰু তোমাক গাদ্দাৰ কৰিলে আহিম বুলি কৈ পিনে নাহিলে বেয়া লাগিলে আচলতে আহিম বুলি ক'লে ন কৈ আছে এতিয়া ঐ না ৰিজৰ্টখনৰ নাম কি আমি এতিয়া ৰিজৰ্টত পালোহি ৰিজৰ্টখনৰ নাম কি অঁ চেম খৰ ৰিজৰ্টত হেনো কি বুলি কয় হেনো নহয় দেই কি চেম সেই চেম সেই ৰিজৰ্টত একদম ধুনীয়াকৈ টিকটকে বহি আছোঁ নহয় এতিয়া এইফালে মানুহকেইটা চাই আছে কি কৈছে ক'ত বহি আছে তো সেইকেইটা ফটো মং দিছে দম দিছে তাৰপিছত ফটো মাৰি লওঁ তাৰপিছত আকৌ দেখাম দেখিছা কি ধুই আৰু এদিনকৈ আহিম অহা দেই আজি এনেই চাই যাওঁ বুলি আহিছোঁ তো আহিলোঁ দেখিছে নাই একদম টিকটক কি ধুনীয়া বে কি চালিয়া কিন্তু মানুহ নাই আজি দুখ খবৰ কি আমিয়ে আহিছোঁ ন এইখিনি টায়াৰৰ পৰা বনাই থৈছে ধুনীয়া ধুনীয়াকৈ ইয়াত চবকে খাবলৈ দিয়ে শুবলৈ দিয়ে এই ইয়াত নামিব পাৰিম নে ইয়াত এতিয়া আমাৰ ভিনি হয় আকৌ সেইটো তো এইফালে চুচু গৈ চুচু কি টিপটপ অ' ভাই চাপ ৰিজৰ্টখন এনেকুৱাই আৰু তো ভয় লাগিছে যিটো ঠাণ্ডা পানীত চুবলৈ ভয় লাগিছে এইকেইটা টয়লেট ইয়াত বহি বহি খাই কোনোবাই যদি গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আনি পেলাই ধুনীয়াকৈ খাব পাৰিবি পূৰা হাবি মাজত আছে হাবি মাছৰ মাজে ঘৰৰ মানুহে নেদেখে আৰু দেই তাৰপিছত এইফালেও আছে ইয়াত কিবা কিবি দিয়ে ঐ ইয়াত কি কয় হে তাত কি বস্তু দিয়ে নেকি অপেনিং নাই কৰা এইটো বনাই আছে হেনো অপেনিং নাই কৰা কি বুলি কয় ইয়াত হেনো যে কি কয় এই ওচৰ সেয়াৰ পৰা হ'লে দূৰ হয় ন আনিবলৈ তো ইয়াত আহি পিনে চুপাই দিয়ে আৰু খাবলৈ হৈ গ'ল তাৰপিছত এইফালে হৈ গ'ল তাৰপিছত এইখনত মই বহিছিলোঁ ফটো মাৰিছিলোঁ বাৰু তাৰপিছত ধুনীয়া ধুনীয়া কি টিপটপকৈ বনাই আছে বাপৰে বা কি কবি বিৰাট হেভি চুপাৰ কোমল এখন দূৰলৈ যায় ইমান কোমল কি ধুনীয়া ইমান ফেচিলিটি নিদিয়ে আকৌ খালিকৈ এই কেমেৰামেন দম দিছে একে গুৰিয়া এয়া তিনিখন নদীৰ সমষ্টি বুলি কোৱা কথা হৈছে তিনিখন নদী লগ খাইছে আৰু ইয়াত সময় এইফালে এখন হৈছে সেইফালে এখন আছে সেইফালে এখন মুনি নাপায় অ' কি বুলি কয় এতিয়া এইফালে হ'লে মুনি পালেহেঁতেন তো মানে এতিয়া মুনি নাপাওঁ দেৰি হ'ল ন অহা তো এই ইয়াত বহি বহি ধুনীয়াকৈ চকী এখন লৈ এনেকৈ বহিবি এইফালে এজনী বহাই ল'বি এইফালে তই বহি ল'বি খাবি আৰু দুইটাই তাৰপিছত মোৰ নাই বাৰু আমি এতিয়া মতা গোটাই আহিছোঁ বাৰু ইয়াত ধুনীয়া ধুনীয়া আৰু কি কবি আৰু এইফালে আৰু সিহঁতি আৰু কোনকেইটা ঘৰ বনোৱা কথা কৈছিলে টকোপাত আনিছিলে যে আমাৰ তাৰপৰা সেইটোৱে বনাইছে এইকেইটা নাই খোলা নে কি বোলে চকীটো কি নাই যে অঁ তলত বহি খায় অঁ এইটো সেই শকত মানুহখিনিৰ কাৰণে চকীটো যে ভাঙি দিব ন পেটৰ গোটাই এই ইয়াত পানীত বহি খাব পৰাকৈ ফেচিলিটি আছে সেই ইয়াত পানী বহি পিনে খাব পৰাকৈ এখন নদী এখন আছে আৰু নদী ইয়াতো ধুনীয়াকৈ বহি খাব পাৰে ইয়াত ডাষ্টবিন চাষ্টবিন চবৰে ফেন চেন চবৰে ফেচিলিটি আছে তো এইখন হ'ল চকী 2023 হে এখন বহি আছে ন এখন টিপটপ দেখিছে আৰু একদম গোটেইখন টায়াৰ পৰা বনাই থৈছে দেখিছে এনেকৈ বহি পিনে বহে লাগে বাৰু কোমলকৈ কি জানটো অকল চাই আছ তো এইখন এনেকুৱা এখন লাইট চাইট দেখা জানো চিনেমা বনাই খাওঁগৈ অলপ পোহৰ চোহৰ হ'বলৈ তো আকৌ খাওঁ ইয়াত অকল একেখিনিকে কিন্তু দেখাই আৰু বেলেগ দেখাংগৈ বহি সেইফালে ঘৰত যাব লাগে তো কি খাব দিয়ে চাংগ কি খাব দিয়ে তাৰপিছত খাওঁগৈ তাৰপিছত যাওঁগৈ আৰু ধুনীয়া বস্তু আছে বুলি দেখিছে আৰু কুঁহিয়াৰ গছ নাই এইখিনি जाने की जाबो नई
মাত কেনেকুৱা ৰ মই যাওঁগৈ একেবাৰে কেনেকুৱাকৈ টানি টানি ঠেলিছে মোক নিদিয়ে যাবলৈ সেইফালে এতিয়া মই ঘৰলৈ নাযাওঁগৈ আৰু এতিয়া তই খোজকাঢ়ি যাবিগৈ এতিয়া পূৰা ফটো শ্বুট কৰি আছে তো এইজন কেমেৰামেন ইয়াৰ বেলিটো ধুনীয়াকৈ ওলাই আছে তো এখন দলংখন ধুনীয়া মাত্ৰা আহি আছে এইফালে আৰু বনাব দিছে নাজানো দেই ধুনীয়া ডাঙৰে বাৰু আকৌ আহিম এদিন আজি বৰকৈ দেৰি হ'ল অহা কেইবা জেগাতো সোমাবলগীয়া হ'ল তো এইফালে এনেকৈ উঠি যায় আকৌ হয়তো বনাইছে মানে ন দামীয়ে দামীয়ে এই ইয়াতো ওপৰতো উঠি খাব পাৰে নাকি উঠি চাং ন চবৰ খুলি যাব লাগিব নাকি এইখন এইটো কোৱা টিপটপ কি আকৌ আহিম সেইদিনা খোৱাকৈ আহিম আকৌ ইয়াত একদম বহি বহি খাব পৰাকৈ ধুনীয়াকৈ ইয়াত বহি বহি খাব পৰাকৈ আছে তো ৰিজৰ্টত অহা আপোনাৰ ফিলিংছ কেনেকুৱা কোৱা মজা ন কিন্তু মানুহ নাই কিন্তু দেই কিন্তু মানুহ থকা আৰু ভাল লাগিলে দেই কি বুলি কয় এবাৰ হেৰি নাই আকৌ ফেচিলিটি নাই টিপটপ আছে ভাল লাহেকৈ আৰু হ'লেও মানুহ বেছিকৈ থাকিলে এনেই ভাল লাগে ন হৈ থাকিলে হ'ব হেল্ল' হেঁচা খেলোঁগৈ এবাৰ হেল্ল' হেঁচা খেলোঁগৈ মূলতা কোনে কেজি আছ জোখোঁ 50-50 আছে না নাই মোক পিছফালৰ পৰা ঠেলিবি দেই ঠেলি এইখন এতিয়া সৰুলাই খেলিব পুৰা হেল্ল' হেঁচা খেলিছোঁ চবকে এবাৰ এটা কৈ চাম তাৰপিছত এনেকৈ পুৰা হেৰি কৰি আছোঁ এইটো হৈ গ'ল এবাৰ জোখোঁ কোনে কেজি আছ নাই মই আছো তই হাতীখনত জুতি আছ সি হাৰিলে দেখিছে ওপৰত ঠাই দিলোঁ মই তই নিজুকেবি ক তো মই দেখিছা মই এনেকৈ জোৰে নাই দিয়া সি দুখনতে হেঁচিও হাৰিলে তো লাহে লাহে নাম তই নামি ল তই নাম তো এইটো হৈ গ'ল তাৰপিছত কি হয় ই এতিয়া খেলিব মই ঠেলিম দেই মই ঠেলিম দিবি ৰ ধুনীয়া আগতে এইবোৰ এনেকুৱা দামীয়া খেলত উঠি নাই পাব তো এইটো এনেকুৱা সেইফালে সেইকেইটা ফেচিলিটি আছে কিন্তু তলা লগোৱা আছে এই অভাৰজনে ইয়াত যেনেকৈ চুচৰিছে এই অভাৰজনে চুচৰি দিলে আভি মেৰা কা টাইম হে তো আভি মেৰা টাইম হে তো আভি এতিয়া মই চুচিম কি বুলি কয় হেৰি হ'ল কি বুলি কয় ফোন এতিয়া পাতা এতিয়া ফোনটি মাৰি দিলে কিন্তু মাথা নেমাতিলে তো এবাৰ চুচোৱা মজাটো আকৌ এবাৰ ল'ম ইটো ওলালে হৈ গ'ল লোকে ফটো পোষ্ট দিছে এইবোৰ দেখিছে আৰু আমি মই জুখিম দিয়া জেষ্ট টেন হেৰিয়ে হওক কোনে বেছি আছে চাং মই আছোঁ ইয়াতকৈ মই আছোঁ দেখিছ এই অভাজন টেপেনা হ'লে কি হ'ব ৱেট বেছি আছে তোৰ লগত আঁতৰি যায় সেইফালে বৰ টেপেনা বুলি কৈ থাকোঁ চবে টেপেনা বুলি জুকিয়াই দে দুইটা সমানতে বহিম দে হ'ল এজনক হাৰিলে দেখিম দে এই অভাৰজন গধুৰ আছে দেই খালিকৈ 20 কেজি আৰু 22 কেজি আছোঁ বাৰু তো আৰু মই এইফালে পাৰ হ'ম দিয়া দেই তাৰপিছত এইফালে পাৰ হ'ম দিয়া এই তললৈকে পাৰ হ'ব পাৰিম দে এইফালে পাৰ নহওঁ হেলা কৰি থৈ গৈছোঁ পূৰা তো এতিয়া যামগৈ আৰু যাওঁ কি খাব দিয়ে খাওঁগৈ তো এইখনে আৰু ৰিজৰ্টখন চেমখ নাই কি ৰিজৰ্ট নামটো বাৰুকৈ নাজানো নামটো নাজানো মানে পঢ়িব নাজানো আচলতে আৰু ধুনীয়াকৈ ফুল চুল চুই দিছে ইংৰাজীত যে চোকা আছে সেইকাৰণে পঢ়িব নাজানো হয় তো ভিডিঅ'টো হ'ব কিমান এইটো ভিডিঅ' কমেও 15 মিনিটমান পাবগৈ ফটো কপি মাৰিম এতিয়া ফটো মাৰ এইকেইটা ফটো নেমাৰে ফটোৱা একোটা মোক ফটো নেমাৰে হ'ব দে নেলাগে ফটো মাৰিবলৈ এখন আমাৰ হেৰিখন ডিউক 250খনে তাৰপিছত আৰু কেতিয়া নহৈছিলে জানো এখন
এখন KTM-খন এখন ডিউকখন তো এইটো ফটো মাৰিব দিয়া মিচিককৈ হাঁহি দে ঐ মিচিককৈ হাঁহি দে মানে ঐ হাও বাৰু ৰিজৰ্টখনৰ ফটো কমংগে আগৰ পোষ্টাৰখনৰ পৰা আৰু ৰিজৰ্টৰ আগৰ হেয়াত ফটো হয় মাৰি লওঁগে কি বুলি থাম্বনেইল বনাবলৈ বোলা লিখা কি বুলি কয় সি ইয়াত আমাৰ তালপথাৰ গাঁৱৰ মানুহে বনাইছিলে দেই কিন্তু চাউণ্ডটো কিবা এটা ভাল লাগে দেই এইটো কৰোণাৰ দিনত হৈছিলে সপায় অঁ এইটো টয়লেট নহয় এইটো হেৰি কৰাটো ইয়াত ধুনীয়া কলগছ আছে কলগছখিনি খালিকৈ সৰু সৰু আৰু হ'ব এতিয়া তাত যাওঁ তাত গৈ খাব দিয়ে আমাৰ ভিনিয়ে মনৰে সৰ তো আমকে ৰিজৰ্ট বাই দিলোঁ তো এতিয়া ঘৰ যাব লাগে সন্ধিয়া হৈছে বাৰু 1.5 ঘণ্টামান লাগিব মেপত চাইছোঁ কিমান দেৰি লাগিব তো মেপত 1.5 ঘণ্টা দেখালে তো ভিডিঅ'টো ইমানতে শেষ কৰি দিম ন গধূলি হ'ব ন ঘৰ পাওঁকৈ তো যদি অলপ সোনকালে আহে ভিডিঅ'টো তোমাকে শেষ কৰি দিম তো ভাবিলোঁ কিবা এটা কৰি দিম তো ৰিজৰ্টত আহি ভাল লাগিলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা ভাল লাগে জনাব তো ভিডিঅ'টো ইমানটো সমাপ্ত কৰিছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে শ্বেয়াৰ কৰিব তো বাই বাই আপোনাৰ কথা আগত তোমালোকে বেক কৰি থৈ গৈছিলে আকৌ আহিলোঁ এতিয়া আকৌ Ya sabes, ya sabes,